Nijang Karbi Anglong lakhai hini Amri constituency kaparlo Umswai Wednesday weekly ai hithi pini porphai sirachi tima por malom me chodet. Market committee mai phubalwel ingti lapen kongchun bang bhodram sia tumki potenke kado kabe kulat asai hem hum pharo hini ra plikebra phodo. Labang soang bongpen hum pharoi sira troksir kepke choderlo. Labang so weekly market lake pharokre sirkebra phokebra hini aning kan se establish ponlo. Tang the council pentex and bomlosita kopia posi kithir klonga sai hemawar sai pipon thekte deloputa market committee member atum pherangketum kahumri damhut lamthe arjupon lason thak se ulukunchi police outpost in charge daimarita adimaklong along spot inquiry aphan nangpaledun committee atumki poatenke property sika 9,50,000 an nahok ponlo puta pherangketum angno ningjepon Lasi Karbi Anglong Autonomous Council CEM Tuliram Ronghang Lapen Local MA CEM Diofing Maslai Atuma Phanta Mesen a market set Nangki PG Phan Kachuningri Padopan around 1:30 দুপৰীয়া সময় যে আমি দূৰৰ পৰা ইয়াত জুইকুৰা চলা দেখা পাওঁ আৰু দেখা পোৱাৰ লগে লগে আমি সকলোৱে আহোঁ ওচৰতে যিমান ৰাইজ আছিলে আমি আহি কেনে চাওঁ আৰু আমি আহি পাওঁতেতো প্ৰায় জুই জ্বলি আছে আৰু চৰ্চেছটো তাৰ পৰা বুলি আমি ক'ব নোৱাৰোঁ মানে আনো চৰ্চেছ হয় আৰু হয়তো চাগে যোৱাকালি বজাৰ হৈছিলে যোৱাকালিৰ জুই চাগে ইয়াতো হোটেল চোটেল ক'ৰবাত জুই থাকি যাব পাৰে সেইটো বুলি আমি কৈছোঁ আৰু কিমানমান শতাংশ আমাৰ উমছাই উইকলি মাৰ্কেটত টোটেল আমাৰ 80% অলৰেডি জ্বলি গৈছে 80% অলৰেডি জ্বলি গৈছে আৰু তাৰে আমাৰ যদি হিচাপ হয় 190টা ঘৰ জ্বলি তেনেকৈ আগতো তেনেকুৱা হৈছিল নেকি আগতো তেনেকুৱা হোৱাটো এতিয়া নহয় বহুত বছৰ আগত এতিয়া নহয় তেনেকুৱা হৈছিলে কিন্তু ইমান তেনেকুৱা হোৱা নাই এতিয়া ক্ষতি হ'ব লগা হ'ল বুলি ক'ব যাওঁতেতো আমি তেনেকুৱা এটা ৰিজনটো আমি দিব নোৱাৰোঁ কিন্তু এটাই হ'ল আমাৰ এই উমছাই উইকলি মাৰ্কেটটো এতিয়ালৈকে কংক্ৰিট নহয় বা টিনৰ নহয় আমাৰ যিসকল দোকানী আছে যিসকল ৰাইজ আছে তেওঁলোকে নিজে খেৰ বাঁহ দি তেওঁলোকে ঘৰবিলাক সজাইছে আৰু যদিহে ইয়াত যদি টিং বা কংক্ৰিট হোৱা হয়তো আমি জুই নুমাব পাৰিলোঁ হয় আৰু লগতে আমাৰ ইয়াৰ ওচৰত যদি ফায়াৰ ব্ৰিগেড থকা হয় তো তেতিয়াও মানে সম্ভৱ হ'লে হয় কিন্তু যিহেতু আমাৰ ফায়াৰ ব্ৰিগেড নাছিলে আৰু ইয়াত কংক্ৰিট নাছিলে টিং নাছিলে গোটেই খেৰৰ আছিলে বাঁহৰ আছিলে তো সেইকাৰণে এইটো জ্বলি গৈছে আমি আমাৰ ফালৰ পৰা এতিয়া সদকে আমি এনেকুৱা কৰিম এনেকুৱা হেৰি কৰিম বুলি আমি কৈ দিব নোৱাৰোঁ আমি কমিটিখন বহিম আৰু আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ আমৰি সমষ্টিৰ আমাৰ সদস্য তথা কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য আমাৰ ডিউভিং মাছলাই ছাৰ লগতে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় ডক্টৰ তুলিৰাম মহাংদেৱক আমি এটাই আশা কৰিছোঁ কাৰণ 1952ত ইষ্টাব্লিছ হোৱা এই মাৰ্কেট সেই মাৰ্কেটটো আজিলৈকে কংক্ৰিট হোৱা নাই আৰু যদি আমি চাব যাওঁ কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত ইফালে যদি উমলাইপুৰৰ পৰা আৰম্ভ কৰি আমাৰ ওচৰৰে যিমানকেইটা আছে চিনথং কনষ্টিটুৱেঞ্চিত তাত অলৰেডি কংক্ৰিটৰ ঘৰ হৈ গৈছে তো আমি আশা ৰাখিছোঁ যে ইয়াত যিহেতু এইটো আপোনাৰ কাউন্সিলৰ আণ্ডাৰৰ কাউন্সিলৰ ৰেজিষ্টাৰ্ড এটা বজাৰ হয় আৰু বহুত পুৰণা বজাৰ হয় আৰু এই বজাৰৰ জৰিয়তে এইটো সমগ্ৰ ইয়াত যদি আমি চাওঁ প্ৰায় এই এৰিয়াটোৱে বুলি নহয় কিন্তু ইয়াত আমাৰ প্ৰায় 40-50খন গাঁও এই বজাৰৰ লগতে জড়িত হৈ আছে সেইকাৰণে আমি এটা আশা ৰাখিছোঁ এইটো কংক্ৰিটৰ